যাব নোৱাৰি আমাৰ বাৰীতো বানপানী 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 নহয় অৰিজিনেল এটা মানে কিবা ফুল হ'ব লাগিব নিজৰ বুলি আৰু হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল আমি আজি যাই আছোঁ এটা প্ৰগ্ৰেম কভাৰ কৰিবৰ কাৰণে প্ৰগ্ৰেমটো হৈছে আমাৰ ভৱেশ দাৰ টংলাত ৰাস মহোৎসৱ উপলক্ষে এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰা হৈছে সেই প্ৰগ্ৰেমটো আমি কভাৰ কৰিম মোৰ লগত আছে আমাৰ শিৱান দা হাই কৰি দিয়া আৰু পাইলট আছে মিণ্টু দা আমি গোটাই যাই আছোঁ মজাকৈ একদম পূৰা তামোলপুৰ পাৰ হ'লোঁ ইয়াৰ পৰা আৰু আমাৰ কোনে যাব শিৱান দাৰ লগত আমাৰ জিন্তু বাবা যাব সৰু বাবা জিন্তু বাবা যাব আমি তাক লৈ কিনে ডাইৰেক্ট লগ কৰি আছোঁ আপোনালোকক ভৱেশ দাৰ লগত টংলাত 200 টা ফোন কৰি দিবা 200 টকা ফুল হ'ব লাগিব নিজৰ বুলি ফাইনেলি গাইছ আহি পালোঁ আমি টংলা ৰাস মহোৎসৱত আহিকে এতিয়া গাইছ কিনো কৰিম আমাৰ ভৱেশ দাই এতিয়ালৈকে আহি পোৱা নাই আমাৰ গাড়ীখন আগে আহি গ'লোঁ ভৱেশ দাৰ গাড়ীখন পিছে আছে তো গতিকে গাইছ আমি অলপমান ৰাসৰ ভিউটো দেখাই দিওঁ আপোনালোকক অভাৰব্ৰিজ বনাইছে বৰ ধুনীয়া বনাইছে ৰাধা আৰু কৃষ্ণ গাইজ কনচেপ্ট চাওক কি মজা কনচেপ্ট হা ইয়াতে ৱাল আছিল ৱালখনটো ভাঙিব নোৱাৰে সেইকাৰণে অভাৰব্ৰিজ বনাই দিছে দেখাটো ভাল লগা হৈ গৈছে ৱা মাথা মানছো মাথা একদম বঢ়িয়া বাগাল সঁচা মানিব লাগিব আৰু কমিটিয়ে মাথা খাটাইছে আৰু কিছু ওচৰতে এটা পুখুৰী আছিল পুখুৰীত গাইজ চাওকচোন কিমান ধুনীয়াকৈ সাজাইছে এটাৰ পিছত এটা মূৰ্তি তাতে স্থাপন কৰি দিছে বৰ ধুনীয়া লগা হৈছে গাইজ চৈৰ বস্তু বনাইছে বৰ ভয়ানক যেতিয়া এটা ভয়েছ ওলাই আছে ইয়াৰ পৰা ভয়েছটোৱে ভয় লগা হৈ আছে আপোনালোকে চাওকচোন ডাইনাছৰ এটা বনাই দিছে খালৰ পাৰত অ' মাই গড কি ভয়েছ বেলেগ ভয় দিছে গাইজ ৰাখছবা এই মানুহ ভয় কৰিব দেখোন চক্ৰ বেহু বলা চক্ৰ বেহু নহয় কলবা নালিলে অলপ কিবা এটা হ'ব আৰু আহি থাকা মোৰ পিছে চক্ৰ বেহু ওলাই যাম বেলেগ পঞ্চি কিন্তু ঘূৰে আছে হাঁহ হলি আৰু নাই ফাইনেলি অলৰেডি দেখছো চক্ৰ বেহৰ পৰা ওলাই আমি ডাইৰেক্ট আহি গ'লোঁ মাৰ্কেটত কিবা এটা খাবাক লাগি আহি গ'লোঁ এটা ফলৰ দোকানত গাইছ ফ্ৰুট চালাড খাব লাগে ৰাতি ফ্ৰুট জুচ আৰু ফ্ৰুট চালাড এটা বঢ়িয়া বস্তু আমি কি লৈছোঁ এতিয়া চালাড হৈ যাব বঢ়িয়া কি ডেমো নেকি নহয় অৰিজিনেল এটা মানে কিবা শ্বৰ্ট হ'ল কেনেকৈ যাব নোৱাৰি আমাৰ বাৰীতো বানপানী 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 এইকেইটি কিন্তু এটা কথা দেই আপোনাক কৈছিলোঁ মই অসমত যিমান ধৰণৰ বানপানী হ'ব এই গীতটোৱে বাজিব কিন্তু বেলেগ গীত নামাজে কিন্তু
আপোনালোকে ইউটিউবত চাৰ্চ কৰিব এই বানপানী হ'লে গীতে বাজি যাব আৰু বাজাৰ মানে মোৰ কাৰণে ভাল দুই এখন প্ৰগ্ৰাম পাম হয়নে এতিয়া বহু ওপৰলৈ গৈছে বানপানীটো এইটো মই গ'লে ভুল কথা হয় আপোনালোকে ওপৰলৈ উঠাই দিছে থেংক ইউ ভাল লাগিছে আছে আমাৰ ইয়াতে মোতকৈ ভাল গোৱা দেখিছে আইতাই কিমান ধুনীয়া ভাল গাইছে আৰু এটা বিয়াৰ নাম এটা গাঁও শিকাই দিয়ে ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ পাৰিলে নহয় পাহৰিছে গতিকে আইতাক ইমানখিনি আৰু কষ্ট নিদিওঁ কাৰণ ময়ো গীত গাব লাগেতো এনে আইতাক ওপৰলৈ মাতিলোঁ এটা বিয়াৰ নাম গাওঁ নাপাৰাই মোক গালি ল'ৰা ছোৱালী কেইটা চাৰিটা ল'ৰা চাৰিটা ল'ৰা তিনিটা ছোৱালী এটা চাৰিটা কি ধুনীয়া আজি আপোনাক কি দিম মই আইতাক লৈ যাব লাগে অকণমান ধেমালি কৰিলোঁ প্লিজ বেয়া নহ'ব আইতাক মই খুব ধুনীয়াকৈ মানে আমাৰ কি হয় জালুকবাৰীৰ পৰা যদি আপুনি ধুবুৰীলৈ যাব লগা হয় এই গীত গাব লাগে মানে বুকৰ মাজত অকণমান কম বুকৰ পৰা সেইপিনে গ'লে আৰু পাতিৰাভা গাব লাগে এইটো পাতিৰাভা হৈ আছিলে আৰু মই আগত যিটো গালোঁ আপি উই পাতিৰাভা চং এইটোও খুব জনপ্ৰিয় গীত নাৰাটম হে নাৰাটম বিয়া কৰাই নিদিলে বন্ধ কৰ কি ধুনীয়া লিৰিক্স মানে ভাল লাগে গাইছোঁ পানী পৰে
চঞ্চলা তুমি মন ময়ূৰীয়ে চকুৰ চাৱনিত মানে বিজুলী না নালাগে এবার স্মরণে গাব লাহে লাহেকে উঠক না তেতিয়া সোনকালে হ'ব লাহে লাহেকে সোনকালে হ'ব খান্দিছে কিয় Profesor,